জোৰ কৰি কাকো হাঁহিবলৈ নক'ব, তেওঁৰ মুখত হাঁহি ফুটাই তোলক। জোৰ কৰি কাকো ভাল পাবলৈ নক'ব, তেওঁৰ মাজত ভাল পোৱা জগাই তোলক। যিজন হেৰাই যায় তেওঁক বিচাৰি পোৱা যায়, কিন্তু যিজনে অৱহেলা কৰি আঁতৰি থাকে তেওঁক বিচাৰি পালেও বুজিব পৰা নাযায়। ভাল পোৱাতকৈ অৱশ্যে ভালে ৰখাৰ দায়িত্বটো বহুত কঠিন আৰু বহুত জৰুৰী। পৰিয়াল কিমান ধনী বা কিমান দুখীয়া সেইটো ডাঙৰ কথা নহয়, আপুনি কিমান সুখী, জীৱনটো কিমান উপভোগ কৰিছে সেইটোহে ডাঙৰ কথা। অনুভূতি কেতিয়াও লুকুৱাই ৰাখিব পৰা নাযায় আৰু কিছুমান মানুহৰ লগত সম্পৰ্ক শেষ হৈ গ'লেও পাহৰিব পৰা নাযায়। এজন মানুহৰ মাজত সকলো সৌন্দৰ্য আৰু ৰূপ নাথাকে, ৰূপ থাকে তেওঁৰ কথাত, তেওঁৰ ব্যৱহাৰত আৰু আচৰণত। জীৱনৰ বহু সম্পৰ্ক শেষ হৈ যায় মাথো অৱহেলাৰ বাবে। ভাল পোৱা সম্পৰ্ক এটাৰ বাবে মানুহে সপোন দেখে, আৰু যদিহে আপুনি সেই ভাল পোৱা পাইছে তেতিয়াহ'লে অৱহেলা নহয়, বৰং যত্নত ৰাখক। খঙৰ সময়ত চিঞৰি কথা কোৱা ব্যক্তিসকল বহুত সৰল মনৰ হয়। আজিকালি মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে দৰকাৰ হ'লে সম্পৰ্ক এৰি দিব, তথাপিও অহংকাৰ এৰি নিদিয়ে। জীৱনত দুটা বস্তুৰ হিচাপ কৰিবলৈ বাদ দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ। চাব, জীৱনটো সহজ হৈ পৰিব। ক্ষমা হাজাৰবাৰ কৰিলেও কিন্তু বিশ্বাস এবাৰেই কৰক, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, সৎ কাম কৰি যাওক, কাৰণ ইয়াৰ প্ৰতিদান মানুহে আপোনাক দিয়েই দিব, ঈশ্বৰে নিদিয়ে। কেতিয়াও ভাগি নপৰিব জীৱনত, মনত ৰাখিব গছবোৰেও প্ৰতি বছৰে সিহঁতৰ পাতবোৰ হেৰুৱাব ধৰে। কিছুদিনৰ অপেক্ষাৰ ফলত সিহঁতে আকৌ নতুন পাত পায়। ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ।